আজি নগাঁও মেলাত আহিলো মেলাত আহি কিনে বহুত ভাল লাগিছে মেলাত আমি কি কৰিলো আপুনি ভিডিঅ' মিছ নকৰিব শেষলৈ চাব আজি মই নগাঁও যাব ৰেডি হ'ব ওলাইছো তাত মোৰ পাৰ্সোনেল কাম এটা আছে আৰু লগতে নগাঁৱত মেলা হৈ আছে আহোতে মেলাও চাই আহিম বুলি ভাবিছো আগতে মোৰ আউটফিটযোৰ কেনেকৈ লাগিছে গাইজ চোৱা মিলাই পিন্ধিছো হোৱাইট মই কেইদিনমান আগত নগাঁও যাওঁতে দেখি আহিছিলো মেলা কাম চলি আছিলে মেলা হোৱা নাছিলে চ' আজি মোৰ কামটো হ'ব লগতে মেলা চোৱাও হ'ব ডাঙৰ দাদাক বাইকখন খুজিছিলো বাইকখন আনি থৈ গৈছে বাহিৰত কিন্তু বাইকৰ চিটত চোন বোকা পৰি আছে আজি মানে মোৰ কাপোৰ শেষ বেক চাইডৰ মদগে এখন খুলি থৈছে আজি যদি মই চাই চিন্তি গাড়ী নচলাও বোকা পানীত যদি মই উৰাই ঘূৰাই নিও মোৰ পিঠি হৈ নাথাকিব শেষ হৈ যাব এনেও ডাৱৰীয়া বতৰ নগাঁও পামেগৈ আৰু বেছি দূৰ নাই বেবিজেট এবাৰ ৰখিলো মই যদি কৰবাত লং জাৰ্ণি কৰো 50-60% ৰানিং কৰাৰ পাছত যতে নহওক এবাৰ মই দোকানত ৰখোৱে মানে মই মানুহ লং জাৰ্ণি কৰিলে আধা চাফা কৰাৰ পাছত যতে নহওক এবাৰ দোকানত এনেই হলেও পানী অলপ খাব ৰখিব লাগে কিবা অঘটন হব লগা থাকিলে নহয়গৈ এনেও জানে আমাৰ লগত নন ষ্টপ শনি লাগিয়ে থাকে যিটো কাম লৈ আহিছিলো কামটো কৰি হল এতিয়া আহিছো মেলা চাব আৰু নগাঁও মেলা তাৰিফ কিনো কৰিম ভিতৰতো বাদে দিয়ক বাহিৰতে কিমান মানুহ আছে ভিৰ চোৱা ইয়াত মেলা চাব গ'লেও গেট এন্ট্ৰি টিকেট ল'ব লাগিব বেছি নহয় মাত্ৰ 10 টকা মই 3খন লৈ ললো এতিয়া আহিলো আমি মেলা ভিতৰত ইসকো মদ কা কুয়া বলতে হে পাব্লিক আৰু এইটো চকৰি চোৱা বে বম ডাঙৰ আপুনি মোবাইলত ধৰিব নোৱাৰিব চকৰিটো ঘূৰিলে কিমান মজা লাগে চোৱা মই বহুত দূৰত আহি এইটো চুট লৈছো মোবাইলৰ ফ্ৰেমৰ পৰা ওলাই গৈছে এইটো চকৰি ইমানে ডাঙৰ বস্তু চাব লগা উঠিব লগা বহুত কিবা কিবি আহিছে কিন্তু মই এইখনতহে উঠিম নামটো হলে কি কয় মই নাজানো উঠিম আৰু মন গৈছে মেলাত মানুহ বহুত হৈছে মই সেইটো ডাঙৰ চকৰি ওচৰৰ পৰা আহিছো এতিয়াও মই লাষ্টৰ ফালে যোৱা নাই সিফালে এবাৰ গৈ চাও কি আহিছে ইয়াত চোন ডিস্কো ডান্স চলি আছে ভিতৰত হলে মানুহ এটাও নাই পৰ্দা মেলি দিছে বাহিৰৰ পৰা চবে ফ্ৰীতে মজা লৈ আছে মই কিমান দূৰৰ পৰা খোজকাঢ়ি আহিলো চোৱা সেইটো ডাঙৰ চকৰিৰ পৰা ইয়াত আহি পালোহি মই এতিয়া যাম সেইখন নাও চলি আছে যে তালৈ মই হলে টিকেট কাটিয়ে থৈছো এডভান্স নহলে চিট পোৱা অসম্ভৱ ইমান মানুহ হৈছে এতিয়া আহিছো নাওখনত উঠিব মানুহৰ লাইন চোৱা কিমান মানুহ হৈছে যিমান দীঘল লাইন হৈছে আল্লাহে জানে চিট বা পাও নে নাপাও কিন্তু মোৰ কিসমতে চাট দিলে কাৰণে ফাইনেলি মই চিট পাই গলো বহুতে চিট নাপালে ঘূৰি গল হাউচ ফুল হৈ গৈছে এতিয়া এইটো ষ্টাৰ্ট কৰিব ওলাইছে মই আল্লাহৰ নাম লৈ ভালকৈ ধৰি লৈছো ধৰি ল'ব ভালকৈ একো সুবিধা পোৱা নাই ওপৰত উঠোতে চিটৰ পৰা ওলাই নপৰিলে হৈছে আৰু আজি আকৌ এটা নতুন বস্তুত উঠি চালো বেয়া লগা নাই উঠি কেনে ভালে লাগিছে এতিয়া মই ডাইৰেক্ট যাম ঘৰত আৰু ৰখি কৰি নাথাকো টাইমো বহুত হ'ল 11টা বাজিলে আহি ঘৰ পাওঁতে 12টা বাজিব গৈ ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কমেন্ট শ্বেয়াৰ কৰি যাব বাই।